Hello friends, PM GYANলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি SI ভাইভাৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছো। তো বন্ধু-বান্ধৱীসকল আহক আজি এই ভিডিঅটো আৰম্ভ কৰো। আপোনালোকে জানেই যে এইবাৰ SI সিলেকশন প্ৰসেছত থাৰ্ড ফেজটো হৈছে ভাইভা। যেহেতু ভাইভা এইবাৰ SI সিলেকশন প্ৰসেছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব, হেহে বহু বন্ধু-বান্ধৱীয়ে অলপ চিন্তিত হৈ আছে। কিন্তু ফ্ৰেন্ডছ আপোনালোকে আৰু চিন্তা নকৰিব, কাৰণ এই বিষয়ত আপোনালোকক আমি যিমান দূৰ পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আহকচোন এই বিষয়ে অলপ কথা পাতো। আপোনালোকে SI ভাইভা পাছ কৰিবলৈ ইমানো বেছি কষ্ট কৰিব নালাগে, কাৰণ চাওক ইয়াত অনলি 5 মাৰ্কছ আছে। গতিকে আপোনালোকক ইমান বেছি ক্ৰিটিকেল কুৱেশ্যন নোসোধে, কিন্তু আপোনালোকে বিশেষকৈ কেইটামান দিশৰ ওপৰত এইকেইদিন অলপ ষ্টাডি কৰক। চ' আপোনালোকে কি দিশৰ ওপৰত গুৰুত্ব দিব লাগিব আহকচোন অলপ আলোচনা কৰোঁ। চ' ফ্ৰেণ্ডছ আপোনালোকে মন কৰিবলগীয়া প্ৰয়োজনীয় দিশবোৰৰ ভিতৰত প্ৰথমটো হৈছে SI জব প্ৰফাইল। আপোনালোকে কিহৰ কাৰণে ভাইভা দিব? নিশ্চয় SI কাৰণে। চ' আপোনালোকে SI জব প্ৰফাইলটোৰ ওপৰত ডিটেইলছ ষ্টাডি কৰক। SI পাৱাৰ, SI পজিশ্যন, SI কাৰ্য আদিৰ বিষয়েও আপোনালোকে জানিবলৈ চেষ্টা কৰক। লগতে মষ্ট ইম্পৰ্টেণ্ট, আপুনি কিয় SI হ'ব বিচাৰে এবাৰ নিজক সুধি এটা উত্তম উত্তৰ মনত যুগুতুৱাই লওক। কাৰণ আপোনালোকক ইণ্টাৰভিউৱাৰজনে সুধিব পাৰে যে আপুনি কিয় এই জবটো প্ৰিফাৰ কৰিলে? আপুনিতো এটা বেলেগ জবো প্ৰিফাৰ কৰিব পাৰিলে হয়। গতিকে ফ্ৰেণ্ডছ আপোনালোকে এই দিশত অলপ গুৰুত্ব দিব লাগিব। আকৌ ইয়াত আপোনালোকক আৰু এটা কুৱেশ্যন কৰিব পাৰে যে SI হৈ আপুনি সমাজৰ বাবে কি কৰিব বিচাৰে? কাৰণ সমাজৰ একোজন নাগৰিক হিচাপে সমাজখনৰ বা ৰাজ্যখন বা দেশখনক আগুৱাই নিয়াটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে ফ্ৰেণ্ডছ আপোনালোকে SI হৈ এটা ভাল কাম কৰাৰ মানসিকতাৰ লগতে আনৰ বাবে আদৰ্শ হোৱাৰ মানসিকতাও এতিয়াৰ পৰাই বান্ধি লওক। SI ভাইভাৰ বাবে প্ৰিপাৰেশ্যন কৰোঁতে মন কৰিবলগীয়া দ্বিতীয়টো দিশ হ'ল আত্মবিশ্বাস। মই যে পাছ হ'মেই এইটো আপোনাৰ আত্মবিশ্বাস থাকিবই লাগিব। আত্মবিশ্বাস বৃদ্ধিৰ বাবে আপোনালোকে আপোনালোকৰ ওচৰৰ সন্মানীয় ব্যক্তিসকলৰ সৈতে নিৰ্ভয়ে কথা পাতক, কিছুমান সাক্ষাৎকাৰৰ ভিডিঅ' চাওক, আৰু বৰ্তমান সময়ত ইউটিউবত APSC আৰু UPSCৰ কেণ্ডিডেটৰ ইণ্টাৰভিউ ভিডিঅ' এভেইলেবল হৈ আছে, আপোনালোকে সেইবোৰো চাব পাৰে। ইয়াৰ পিছতে আপোনালোকে মন কৰিবলগীয়া দিশটো হ'ল আপোনালোকে আপ টু ডেট হৈ থাকিবলৈ চেষ্টা কৰক। নিউজ চোৱা, পেপাৰ পঢ়া আদি অভ্যাস কৰক। বৰ্তমান সময়ত নিউজত যিটো টপিক ট্ৰেণ্ডিঙত আছে সেই টপিকটোৰ ওপৰত বহলভাৱে অধ্যয়ন কৰক, কাৰণ আপোনালোকক সেই বিষয়ে চমুকৈ হ'লেও ক'ব দিব পাৰে। নেক্সট আপুনি এই বিষয়ত গুৰুত্ব দিব লাগিব যে আপুনি উত্তৰ দিয়া বাক্যবোৰত যিবিলাক শব্দ আপুনি ব্যৱহাৰ কৰিলে সেই শব্দবিলাকৰ ওপৰত আপোনাৰ যাতে বিশেষভাৱে জ্ঞান থাকে। উদাহৰণস্বৰূপে আপোনালোকক সোধা গ'ল যে আপুনি SI হৈ কি কৰিব বিচাৰে, আৰু উত্তৰত যদি আপুনি কয় বৰ্তমান সময়ত চলি থকা দুৰ্নীতি ৰোধ কৰিবলৈ বিচাৰোঁ, এই উত্তৰটো দিওঁতে আপুনি দুৰ্নীতি বুলি কোৱাৰ লগতে দুৰ্নীতি বা বৰ্তমান সময়ত কি ক্ষেত্ৰত দুৰ্নীতি চলি থকা দেখা পোৱা যায় বা দুৰ্নীতি ৰোধৰ বাবে কি কৰিব লাগিব, এই সকলোবিলাকৰ সন্দৰ্ভত আপুনি ভালদৰে জানিব লাগিব। আপুনি দুৰ্নীতি ৰোধ কৰিম বুলি কৈ এই বিষয়বোৰৰ ওপৰত যদি আপুনি নাজানে তেন্তে নিশ্চিত যে আপোনাৰ ওপৰত ইণ্টাৰভিউৱাৰসকলৰ ভাল ইম্প্ৰেশ্যন নপৰিব। যিহেতু ভাইভাবোৰত যিসকলে ভাইভা লয় তেওঁলোকে কোনো ধৰণৰ কুৱেশ্যন পেপাৰ তৈয়াৰ কৰি লৈ নাহে, তেওঁলোকে আপোনালোকৰ উত্তৰ শুনিয়ে কুৱেশ্যনসমূহ কৰে। গতিকে সদায় জনা দিশবোৰেহে উত্তৰ দিওঁতে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত মন কৰিবলগীয়া দিশটো হ'ল বডি লেংগুৱেজ। আপুনি যে নাৰ্ভাছ হৈ আছে সেই কথাটো আপোনালোকে বডি লেংগুৱেজত প্ৰকাশ পাব নিদিব। মনটো শান্ত কৰি ৰখাৰ চেষ্টা কৰক। তাৰ বাবে আপোনালোকে যোগাসনো কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি এক সুস্থ সবল মানসিক স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। চ' ফ্ৰেণ্ডছ আপোনালোকে এই দিশকেইটাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব। সদায় পজিটিভ চিন্তা কৰক আৰু পজিটিভ হৈ থকাৰ চেষ্টা কৰক। ভগৱানে আপোনালোকক নিশ্চয় সহায় কৰিব। আৰু যদি কিবা জানিবলগীয়া থাকিল আপোনালোকৰ তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আজিলৈ ইমানে, ধন্যবাদ।